তেল মছলা নিদিয়া এই চিকেনৰ সোৱাদটো যে খাবলৈ ইমান বেছি ধুনীয়া হয় আৰু ইয়াত যিহেতু এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্টছ ইউজ কৰা হৈছে সেইটো কাৰণে ইয়াৰ সোৱাদটো আৰু দুগুণ হৈ গৈছে। আৰু এইফালে মই এতিয়া বইল চিকেনটো বনাবৰ কাৰণে লৈছোঁ অলপমান পানী মই কাপটোৰে 2.5 কাপ দিছোঁ আৰু এতিয়া দিছোঁ পানীখিনি অলপ গৰম হোৱাৰ পিছতে দিছোঁ 3টা মিডিয়াম সাইজৰ পিঁয়াজখিনি মই ডাঙৰকৈ কাটি দিছোঁ আৰু এইখিনি অলপ উতল অহাৰ পিছতে অলপমান লৰাই দিছোঁ যাতে পিঁয়াজখিনি গোটেইখিনি ভালকৈ পানীটোৰ লগত মিলি পিঁয়াজৰ যোনটো ৰস হয় ওলাই যায়। আৰু এইখিনি অলপ দেৰি এনেকৈ সিজাৰ পিছতে ইয়াতে দি দিছোঁ সৰহকৈ আদা নহৰু বটা আৰু লগতে দিছোঁ 3টা কেঁচা জলকীয়াৰ পৰিমাণটো মই কমাই দিছোঁ কাৰণ মোৰ ল'ৰাটোও খাব। আৰু এইখিনি ধুনীয়াকৈ উতল আহিবলৈ দিম আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ এইখিনি উতল আহি গৈছে। আৰু ইয়াতে মই এতিয়া এড কৰিম এটা মিডিয়াম সাইজৰ বিলাহীটো অলপ দেৰি সিজাৰ পিছতে মই ইয়াত এড কৰি দিম আধা কেজি লোকেল মুৰ্গীৰ মাংস। আৰু এইখিনি বিলাহীখিনি ধুনীয়াকৈ সিজাৰ পিছত এতিয়া মই মাংসখিনি দি দিছোঁ। আৰু ইয়াত যিহেতু মছলাৰ প্ৰয়োজন একেবাৰে নহয় সেইকাৰণে খুব বেছি হেল্ডি হয়। তেল মছলা এনেও আমাৰ শৰীৰৰ কাৰণে যিহেতু বেয়াই আৰু কেতিয়াবা এনেকৈ যদি আনকমন টাইপত সোৱাদটো লোৱা হয় নহয় খুব বেছি ভাল লাগে ন। মই কিন্তু মাছ হওক মাংস হওক এনেকৈ বইলকৈ প্ৰায় বনাই থাকোঁ। আৰু মাংসখিনি দিয়াৰ পিছতে এতিয়া সোৱাদ অনুসৰি দি দিছোঁ নিমখ আৰু এইখিনি অলপ দেৰি ঢাকন লগাই 5 মিনিটৰ কাৰণে ৰাখি দিম। আৰু ইয়াৰ 5 মিনিটৰ পিছত ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিলোঁ। মোৰ পিঁয়াজ বিলাহী আদা নহৰু ধুনীয়াকৈ মাংসখিনিৰ লগত মিলি গৈছে। ইয়াত যিহেতু বেলেগ কাম নাই অকল মাজে মাজে লৰাই থাকিলেই হ'ল। আৰু এতিয়া দি দিছোঁ এটা মিডিয়াম সাইজৰ আলু যিহেতু আমাৰ কম খোৱা হয় সেইকাৰণে এটাই ইউজ কৰিছোঁ। আৰু আলুখিনি দিও ধুনীয়াকৈ লৰাই ল'লোঁ আৰু এইখিনিও 5 মিনিটৰ কাৰণে আকৌ ঢাকন মাৰি ৰাখি দিওঁ। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে আৰু গোন্ধটো যে ইমান বেছি ধুনীয়া হয়। মই কিন্তু তেল মছলা দি বনোৱাতকৈ এনেকৈ দি বনালে বেছি ভাল পাওঁ খাই। আৰু এতিয়া যে কৈছিলোঁ মেইন ইনগ্ৰিডিয়েণ্টছটো সেইটো হৈছে বাঁহগাজ আৰু ইয়াত বাঁহগাজ দি দিছোঁ। আৰু বাঁহগাজ দিয়াৰ পিছত যে গোন্ধটো যে ইমান ধুনীয়া আহে নহয় মানে গোটেই কিটচেনটো বাঁহৰ গাজৰ গোন্ধই মলমলাই গৈছে। আৰু ইয়াত অলপ দেৰি আকৌ ঢাকনখন লগাই ৰাখি দিলোঁ। আৰু দেখিছেনে মোৰ পানীৰ পৰিমাণটো কমানে আগতকৈ কমি আহিলে। আৰু মই ইয়াতকৈ বেছি ডাঠ নকৰোঁ যিহেতু দালি নাই বনোৱা এনেকৈ এয়া জোলৰ সৈতে খালে খুব বেছি ভাল লাগিব। আৰু এই চিকেন ৰেচিপিটো ল'ৰা ছোৱালীৰ কাৰণে হওক ডাঙৰৰ কাৰণে হওক খুব বেছি হেল্ডি হয় যিহেতু মা মছলা একেবাৰে ব্যৱহাৰ নহয়। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে এটা লাইক কৰিব। আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ তেতিয়া বাই।